কবিতাৰ শিৰোনাম উইচ ইউ হ্যাপি মেৰিড লাইফ। কবি প্ৰসেনজিৎ, আবৃত্তিকাৰ অমৃত ৰাজ। শুনিছো আজি হেনো তোৰ বিয়া, যা তয়ো সুখী হ। মোৰ কথা এতিয়া আৰু নাভাবিবি, এতিয়া মই যে বহুত সুখী। বহুত বেছি সুখী মই জান। আজিকালি মই আকৌ প্ৰেমত পৰিছো, সুৰাৰ প্ৰেমত। সুৰাৰ নিচাই চিনাকি কৰি দিছে মোক এখন নতুন পৃথিৱীৰ লগত। কি যে ৰঙীন পৃথিৱী এইখন, য'ত নাই ভৱিষ্যতৰ কোনো চিন্তা, নাই কোনো অতীতৰ স্মৃতি। সঁচাই বৰ ৰঙীন পৃথিৱী এখন। প্ৰথম 3 পেক যদি দুখত, পিছৰ 3 পেক আকৌ সুখত। বাহ, জীৱনৰ কি মাদকতা। আজি তোৰ বিয়া, তোৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাইছো মই, কিন্তু যাবহে নোৱাৰিম জানো। কাৰণ তোক যে কইনাৰ সাজত চাব নোৱাৰিম মই। হয়তো বহুত মনত পৰিব তোলৈ, কিন্তু কি কৰিম ক, তোক পাবলৈকে যে নাই মোৰ কোনো যোগ্যতা, নাই মোৰ শিক্ষাগত অৰ্হতা, না আছে মোৰ বিলাসী গাড়ী, নাইবা অট্টালিকা সদৃশ মহল। মৰম, ভালপোৱা, এইবোৰতো আজিকালি দোকানৰ গেলামাল। কিনিবৰ বাবেও মোৰ পাৰ্চত নাই বহুত ধন। দেউতাৰ টকাৰেও লেবেল মাৰিব নোৱাৰো মই, কাৰণ মোৰ দেউতা এজন সাধাৰণ খেতিয়ক। দিনৰ দিনটো কপালৰ ঘাম মাটিত পেলাই ঘৰখনৰ সমস্ত দায়িত্বৰ পিছতো 2 পইচা সাঁচিব বিচাৰে ভন্টিহঁতৰ বাবে। কি কৰিব, ময়ো যে এতিয়া এটা নষ্ট ল'ৰা। মোক লৈ নাই কাৰো একো সপোন, নাই কোনো আশা আকাংক্ষা। যা তয়ো সুখী হ। পাৰ যদি মোক ক্ষমা কৰি দিবি। তোৰো যে যোগ্য হব নোৱাৰিলো মই। মৰুৰ মাজত মৰিচিকা খেদোতে খেদোতে জীৱনৰ সকলো হেৰুৱালো মই। কেতিয়াবা কৰবাত দেখিলে মাতিবি দেই, খবৰ কিন্তু নুসুধিবি। জানইতো আজিকালি মোৰ খবৰ সদায় বেয়া। যা সুখী হ তই। শেষত আকৌ কৈছো, উইচ ইউ এ ভেৰি হ্যাপি মেৰিড লাইফ। যা সুখী হ তই।